গাঁত পাতে নি নি হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু আজি ভিডিঅ'টো এটা মিছন ভিডিঅ' বনাম বুলি ভাবিছোঁ। মিছনটো কি আপোনালোকে ভিডিঅ'টো চালে গম পাব লাহে লাহে, আৰু কেনেধৰণৰ মিছন চলাম সকলোবিলাক ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। গতিকে মোৰ লগত ব'লক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। গতিকে পলম নকৰি আহক, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মিছনটো এই কাষতে থকা নদীখনতে চলাম। গাঁত পাতে নি নি পানী অলপ মাৰক। আছে মালটো। খাব বে বহুত হ'ল মানে। মিলিয়া নাকখন গুচি গ'ল দেই, ওলাই নাকখন ওলাই গ'লগৈ। পথাৰতে নাকখন ওলাই গ'ল দেই। মিলিয়া ডক্টৰ ভাব নাকখন গুচি গ'ল। দেখা কওক
চেক কৰাৰ পিছত নামে বেছি গৈছিলে বহুত দ হয় ধৰক কেঁকুৰা নাযাব এইটো ভাই আগত আগত বিচাৰিম sama sudah গাঁতবোৰ বহুত দ হাত ভৰালেও ভিতৰ নাপাওঁগৈ এই কেঁকুৰা পোৱা নাই মিছন ফেইল হৈ গৈ আছে বহুত দ গাঁত গাঁত ঢেৰ আছে কিন্তু খান্দিব নোৱাৰি বহুত দহলৈকে আছে বুজিছে নাই চাওক গাঁত ঢেৰ আছে ঢেৰ গাঁত খান্দিব নোৱাৰি নদীখন এইটো পাৰে নাই অকল এইটো পাৰে যিটো পাৰে গৰা আছে সেইফালে আছে কিন্তু খান্দিব নোৱাৰি বহুত দ কেঁকুৰা ধৰিবলৈ পূৰা চালোঁ কেঁকুৰা ধৰিব নোৱাৰিলোঁ গাঁতবোৰ বহুত দ হয় আৰু কেঁকুৰা সেইকাৰণে ধৰিব নোৱাৰিলোঁ কেঁকুৰা এজনীয়ে পালোঁ সেইজনী চাওক এজনী কেঁকুৰা পালোঁ এই এজনী সৰুও নহয় ডাঙৰ কেঁকুৰা হয় এজনী পালোঁ আৰু অৱশেষত নাপালোঁ যেতিয়া এইজনীকে আৰু চাটনি বনাই খাব লাগিব